হাই গাইস, এতিয়া ওলাইছো এফালে যাবলৈ কাৰণে মানে তেজপুৰ গৈ আছো আৰু চাওকচোন পুৰা বৰষুণ দি আছে। এতিয়া সন্ধিয়া 5:30 বাজিছে। তো এতিয়া গৈ মেলি কিহৰ কাৰণে গৈ আছো, কি কথা আপোনালোকক সকলোখিনি দেখাম আৰু ভিডিঅটো চাই থাকক আপোনালোকে শেষলৈকে। বেলিটো ডুব গৈ এন্ধাৰ হওঁ তেনেকুৱা সময়ত আমি দুয়ো ওলাইছো এয়া তেজপুৰলৈ বুলি বিশেষ এটা কামত বুলিয়ে কৈছো। অকমান কাম এটা আছে, আপোনালোকক অকমান পিছত জনাম বাৰু কেলৈ গৈ আছো কি কথা। আৰু এতিয়া গৈ পালোহি আমি তেল ডিপু আৰু তেল নভৰালে আমাৰ যাত্ৰাটো সম্ভৱেই নহয়। আপোনালোকেতো জানেই যাবলৈ হ'লে আমি তেলটো ভৰাবই লাগিব যিহেতু। তো আমি ইয়াত তেল ভৰাই মেলি ইয়াৰ পৰা আকৌ জাৰ্নি ষ্টাৰ্ট কৰিছো তেজপুৰলৈ বুলি। তো এতিয়া আহি পালোহি আমি এইয়া হলেশ্বৰ দেৱালয় আৰু হলেশ্বৰ দেৱালয়ত নৰখাকে কোনোদিন যিহেতু যোৱা নাই আৰু আজিওনো কিয় যাম। তো আহি মেলি ৰখিলোঁ এয়া হলেশ্বৰ দেৱালয় আৰু আমি ইয়াতে সেৱাভাগ লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ তেজপুৰ মুখে। এতিয়া পালোহি এয়া আমি মিছন চাৰিআলি পাৰ হৈ ত্ৰিবেণীত আমি অলপ ৰখিব লগা হ'ল কাৰণ আমাৰ এয়া ফাৰ্নিচাৰ দোকানত অলপ কাম আছিলে। তো সেইখিনি কৰি মেলি এয়া চিধাই ক'ত আহিলোঁ চাওক আৰু আপোনালোকে দেখি গম পাইছে ক'ত আহিছোঁ। হয়, এতিয়া আমি ইয়াতে মানে এই যোৱাটো ব্লগত যে আপোনালোকক কৈছিলোঁ যে আমাৰ বাৰ ছোৱালীজনী তুলনি হৈছে বুলি, তাইৰ কাৰণে এটা গিফ্ট ল'বলৈ বুলি এতিয়া এয়া সোমালোঁ আৰু। তো এয়া দেখিছেনে ইমান ধুনীয়া আঙঠিৰ ডিজাইন নহয়, একদম এক সে বৰকাৰ এক বুলি কয় যে তেনেকুৱা ধৰণৰ। কিন্তু আগতে আমি একদম ডিজাইন দি তত পোৱা নাছিলোঁ আঙঠি চাঙঠি বনাবলৈ কাৰণে। কিন্তু এতিয়া আহিলেই হ'ল মানে হলমাৰ্কৰ ইমান ধুনীয়া কালেকশ্যনবিলাক ওলাইছে নহয়। আৰু এই যে আঙঠিটো দেখিছে এইটো কিবা এটা নাম বুলি কৈছিলে, মই সম্ভৱ পাহৰি থাকিলোঁ। তো আপোনালোকক ক'বলৈ নোৱাৰিলোঁ আৰু দেই। তো ঠিক আছে তেতিয়াহ'লে এইখিনি ইয়াতে লৈ মেলি লওঁ আৰু লৈ মেলি চিধা আমি ওলাই যাম এতিয়া চক বজাৰ অভিমুখে। চক বজাৰতো মোৰ বহুত কেইটাই কাম আছে আৰু যিহেতু আমাৰ অহা অকণমান পলম হ'ল সেইবাবে এয়া দেখিছেনে একদম দোকান এখন দুখন বন্ধ কৰিয়ে দিছে প্ৰায়। আমি ফটাফট লৈ লওঁ আৰু লৈ মেলি এতিয়া আৰু চিধা যাম আমি আৰু খাবলৈ কাৰণে। তো আজিকালি এটাই প্ৰব্লেম, যেতিয়াৰ পৰা লকডাউনটো হৈ গ'ল তেতিয়াৰ পৰা মানে কি দোকানবিলাকো মানে সোনকালে বন্ধ কৰা হ'ল। তো 7টা 8টালৈকে প্ৰায় দোকানবিলাক নাথাকেগৈ আৰু আগতেতো আমাৰ 9টা বজাৰলৈকে পূৰা মানে পাই মেলি গৈছিলোঁগৈ। কিন্তু এতিয়া আৰু কি ক'ব আৰু। তো এতিয়া এয়া দেখিছেনে হাঁহৰ মাংস দি খালোঁ এসাঁজ ধুনীয়াকৈ ভাত। তো খাই মেলি এতিয়া ঘৰলৈ বুলি ৰাওনা। আৰু আজিৰ মিনি ব্লগটো কেনেকুৱা পালে আপোনালোকে জনাব। আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে সদায় কোৱাৰ ধৰণে আজিও কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি পেজত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ তেন্তে বাই বাই।